কবিতাৰ শিৰোনামা মই তুমি ভাল পোৱা ধৰণেৰে থাকিব বিচাৰোঁ। কবি পৰিণীতা শৰ্মা। মই তুমি ভাল পোৱা ধৰণেৰে থাকিবলৈ বিচাৰোঁ। তুমি ভাল পোৱা এখন আকাশ আৰু তোমাৰ হৃদয়। তোমাৰ ঘৰটো উপত্যকাৰ উৰ্বৰ ভূমিত, কাষেদি বৈ যোৱা নদীখন, মহেঞ্জোদাৰোৰ পুৰণি শিলালিপি, প্ৰেম প্ৰাচুৰ্যপূৰ্ণ। তোমাৰ ঘৰখনৰ পৰিপূৰ্ণতা। মই তুমি ভাল পোৱা ধৰণেৰেই থাকিব বিচাৰোঁ। শাসক আৰু শাসনৰ অনুশাসনমূলক বিচাৰবোৰ, পুৱা আবেলিৰ নীৰৱ নদীখন, বতাহজাক অহাৰ বাট, স্মৃতিৰ ঘৰটো, ফুলনিখন, আইতাই বনোৱা আটাৰ বনবোৰৰ গোন্ধটো। মই তুমি ভাল পোৱা ধৰণেৰে থাকিব বিচাৰোঁ। ভেটি থোৱা সেই গংগাখনৰ সোঁত, বেৰত ওলমাই থোৱা মাৰ হাতৰ এম্ব্ৰইডাৰী, দেউতাৰ তৰোৱালখন, তোমাৰ সান্নিধ্যৰ গোন্ধটো, গৰুজাক, চৰাইজাক, নাহৰৰ গুটিৰ চাকিটো। মই তুমি ভাল পোৱা ধৰণেৰেই থাকিব বিচাৰোঁ। কথাবোৰ শব্দ হৈ কাণেদি বুকুত বান্ধি অৰ্থ প্ৰকাশ, সুৰৰ ভিন্ন বিন্যাস। দিনবোৰ বৰ পুৰণি নহয়। নতুনকৈ গঢ়া এখন পৃথিৱীৰ মুখামুখি হ'বলৈ তৈয়াৰ কৰা এখন নগৰৰ বাসিন্দা। আইতাই কোৱা কথাষাৰ, মানুহ নমৰে অ বোপাই, মানুহৰ অমৰত্বৰ অমৰ্ত্য বাসনাতহে মানুহ মৰে। মানুহ বুঢ়াও নহয়, মানুহৰ আকাংক্ষাতহে বয়স হিচাপ হয়। এই মাটি, এই নদী, এই উপত্যকা এখন অদৃশ্য সাঁকো। মই তুমি ভাল পোৱা ধৰণেৰে থাকিব বিচাৰোঁ। আয়ুস, জীৱনৰ গতি, বাগৰি যোৱা সময়ৰ নতুন ইতিহাস, অমৰত্বৰ অমৰ্ত্য গৰ্ভত মই তুমি ভাল পোৱা ধৰণেৰে থাকিব বিচাৰোঁ। মই তুমি ভাল পোৱা ধৰণেৰে থাকিব বিচাৰোঁ।